চিকেনৰ এটা অলপ বেলেগ ৰেচিপি বনাম বুলি ভাবিছোঁ নৰ্মেল যেনেকৈ খাই থাকোঁ আজি তেনেকৈ খাবলৈ ইমান মন যোৱা নাই অকণমান গ্ৰিল চিকেন বনাম বুলি ভাবিছোঁ তাৰ কাৰণে এয়া মই চিকেন লৈছোঁ 4 টুকুৰে লৈছোঁ কাৰণ অকণমান চিকেন মই কাৰী বনাবৰ কাৰণেও থৈ দিছোঁ আৰু এয়া অকণমান কোমল পিচ এনেকুৱা 2 টুকুৰা লৈছোঁ আৰু অকণমান এনেকুৱা হাড় থকা পিচ মই 2 টুকুৰা লৈছোঁ আৰু এয়া মই 2 চামুচ লৈ ল'ম দৈ বেছি নালাগে কাৰণ চিকেন বহুত কম আছে এয়া অকণমান ৰেড চিলি পাউডাৰ লৈছোঁ এয়া ধনিয়া পাউডাৰ অকণমান জিৰা গুড়ি দিম বহুত বেছি নালাগে আৰু এয়া সোৱাদ অনুযায়ী নিমখ দিছোঁ আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ গোটেই চিকেনখিনি সানি ল'ম ভালকৈ যাতে তাত গোটেই মছলাবোৰ লাগি যায় গৰম মছলা দিব পাৰিবা আৰু বেলেগ ধৰণৰ যি মছলা থাকে সেয়াও দিব পাৰে মই বেছি মছলা আচলতে ব্যৱহাৰ নকৰোঁ খাওঁতে আৰু এয়া চাওক চিকেনত ধুনীয়াকৈ মছলা দৈ গোটেইখিনি ধুনীয়াকৈ সোমাই গৈছে এতিয়া এইটো মই ফ্ৰিজত অকণমান সময়ৰ কাৰণে 15 মিনিটমানৰ কাৰণে থৈ দিম আৰু এয়া চাওক এটা ছাইড কিমান ধুনীয়াকৈ সিজি গৈছে এতিয়া মই ছাইডকেইটা লুটিয়াই আকৌ 12-13 মিনিটমান দি দিম এয়া চাওক এতিয়া লুটিয়াই দিছোঁ এতিয়া এইটো ছাইড অকণমান সময় আৰু 12 মিনিটমান দিলে এইটো হৈ যাব এতিয়া এইটো ভৰাই দিলোঁ ধুনীয়াকৈ ইয়াত টেম্পাৰেচাৰটো এবাৰ মই অকণমান বেছি দিছোঁ 195 দিছোঁ আৰু 13 মিনিট দিছোঁ তাৰপিছত এয়া ষ্টাৰ্ট কৰি দিলোঁ এইটো নিজে নিজে হৈ থাকিব এইটো ছাইড ধুনীয়াকৈ যেতিয়া সিজি যাব ধুনীয়াকৈ খাব পৰা হৈ যাব চাওক গ্ৰিল চিকেন একদম ধুনীয়াকৈ ৰেডি হৈ গৈছে এয়া চাওক ৰংটো কি ধুনীয়া হৈছে আৰু গোটেইকেইটা ছাইড ইমান ধুনীয়াকৈ সিজিছে এয়া একদম ৰেডি যদি অকণমান গ্ৰীণ চাটনি থাকে ধনিয়া বা এনেকৈ তেতিয়া বেছি ভাল লাগিব খাই আজি মোৰ চাটনি নাই গতিকে মই অকণমান পিঁয়াজ দি পেলাই এনেকৈ অলপ গাৰ্নিচিং কৰি দিছোঁ আৰু এয়া ঘৰতে একদম সহজতে বনোৱা গ্ৰিল চিকেন একো বেছি তেল মছলা ব্যৱহাৰ নকৰাকৈ এনেকৈ ঘৰতে অলপ হেল্ডি ধৰণে বনাই খাব পাৰি আৰু যদি এনেকুৱা ৰেচিপি আগলৈও লাগে তেন্তে যেতিয়া মই কিবা স্পেচিয়েল বনাওঁ তেন্তে নিশ্চয় মই আপলোড কৰিম মোৰ চেনেলটো যদি চাই ভাল পাইছে তেন্তে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ আৰু শুভৰাত্ৰি